বিদ্যা ভগাই দিলে বিদ্যা অৰ্জন কৰিব পাৰি কেইদিনমানৰ আগত মোৰ এটা ভিডিঅ'ত কৈছিলোঁ কথাটো মোৰ এজন ভিউৱাৰ্ছে ক'লে বাইদেউ আপোনাৰ ভিডিঅ'টো চালোঁ বৰ ভাল লাগিছে আৰু আপুনি যে কথাষাৰ উল্লেখ কৰিছে বিদ্যা ভগাই দিলে অৰ্জন কৰিব পাৰি সঁচাকৈ কথাটো একেবাৰে সঁচা কথা মই বোলো আপুনিনো কি ভাবিছে কওকচোন মোক তেতিয়া তেখেতে ক'লে মোৰ ছোৱালীৰ জন্মদিনত মই স্কুলত ৰবৰ পেঞ্চিল কলম এইবিলাক দিওঁ নহয় বৰ ভাল কথা দিব লাগে সকলোৱে দিব লাগে ঠিক আছে বাৰু তেওঁৰ কথাটো মই কৰিলোঁ আপুনি কি ভাবে মোক কমেণ্টত জনাব নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম জনা মোৰ চেনেল কামৰূপ এডুকেশ্যন এলিলৈ পুনৰ স্বাগতম আজি মই প্ৰথম শ্ৰেণীৰ 2022 বছৰেকীয়া পৰীক্ষাৰ মাতৃভাষাৰ পেপাৰখন লৈ আহিছোঁ তো বলা দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে যদি ভিডিঅ'টো ভাল লাগিছে তোমাৰ কিবা উপকাৰ হৈছে তেতিয়াহ'লে এটা লাইক কৰিবা